আপোনালোকৰ মানে সকলোকে মই অনুৰোধ কৰিছোঁ, বিহুখন 2 বছৰৰ পিছত হৈছে, গতিকে ৰাইজসকলে অকণমান সহযোগ কৰিলে ভাল। উগ্ৰ হৈ পেলাই কোনো কথা নক'লে ভাল পাম, উগ্ৰ নহ'ব। আমি 10:30 বজাৰ পৰা আপোনালোকে 1:30 বজালৈকে আমাক ৰখাইছে, আমিতো উগ্ৰ হোৱা নাই, আমি একো আপোনালোকক কমপ্লেইন কৰা নাই। গতিকে আঙুলি তুলি মই দাদাক অনুৰোধ কৰিছোঁ, আপুনি মোতকৈ বয়সত ডাঙৰ, মই অনুৰোধ কৰিছোঁ আঙুলি তুলি মিউজিচিয়ানৰ কথা নক'ব। এখেতসকল মই যেতিয়া সৰুতে গান গাই আছিলোঁ, যোৰহাটত শিকি আছিলোঁ, তেওঁলোকে তেতিয়াৰ পৰাই বজাইছে। জুবিন দাহঁতৰ লগত বজোৱা মানুহ, বহুত ডাঙৰ ডাঙৰ মিউজিচিয়ান, আঙুলি তুলি কথা নক'ব। আপুনি কিবা বেয়া পাইছে পাৰ্চনেলি তেওঁৰ ওচৰত গৈ পেলাই কওক, মোক ওচৰত আহি কওক। মই মিউজিচিয়ানক অপমান কৰিলে মই সহ্য নকৰিম। আপুনি যদি কিবা বেয়া পাইছে আপুনি মোক পাৰ্চনেলি কওক। আমিও আপোনালোকক বহুত কমপ্লেইন কৰিব পাৰোঁ, কিন্তু নাই কৰা, কাৰণ কষ্ট কৰি এখন বিহু পতা যায়। আজি ৰাতিপুৱাৰ পৰা আপোনালোকৰ মিটিং হৈ আছে যে ইমান বৰষুণৰ বতৰ, কি কৰোঁ কি নকৰোঁ। আমি এই মঞ্চৰ পৰা ৰাইজ বাহিৰে বাহিৰে যাব লাগিব, তিনিচুকীয়া, কিমান দূৰলৈ আমি যাম। আমি তথাপিও একবাৰো কমপ্লেইন কৰা নাই। তেওঁলোকৰ কথাটো আমি বুজি পাইছোঁ যে অনুষ্ঠানখন দেৰিকৈ আৰম্ভ হৈছে যিহেতু বতৰ বেয়া আছিল, কিন্তু আমিতো কমপ্লেইন কৰা নাই, আমিতো কাকো বেয়াকৈ কোৱা নাই। মঞ্চত মাতি পেলাই অভদ্ৰামী নকৰিব। আৰু এজন ব্যক্তিৰ কাৰণে, অকল এজন ব্যক্তিৰ কাৰণে এখন ঠাইৰ বদনাম হয়। কিন্তু মই অনুৰোধ কৰোঁ কোনো উগ্ৰ নহ'ব। ধন্যবাদ।